हेलो बंधुসকল আজিৰ এই নতুন ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছো। আপুনি জানেনে যদি মানুহৰ চকুটো এটা ডিজিটেল ক্যামেৰা হল হয় তেতিয়া ই কিমান মেগাপিক্সেল হল হয় আৰু পৃথিৱীত এটা বছৰ এনেকুৱা সময় আহিছিল যিটো বছৰত পৃথিৱীৰ পৰা সূৰ্যটো নেদেখা হৈ গৈছিল আৰু এনেকুৱা আগতে কেতিয়াও নুশুনা ফেক্টৰ বাবে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আজিৰ পৰা প্ৰায় 65 মিলিয়ন বছৰ আগতে ডাইনোসৰ এই পৃথিৱীৰ পৰা শেষ হৈ গৈছিল। ডাইনোসৰৰ কেৱল এতিয়া জীৱাশ্মবোৰে মানুহে বিচাৰি পাইছে। কিন্তু আপুনি জানেনে জীৱাশ্মবোৰত চুলিৰ কোনো অৱশেষ ইমান বছৰ ৰখি নাযায়। সেই কাৰণে এতিয়া আমি যিবোৰ ডাইনোসৰ অনুমান কৰোঁ সেইবোৰৰ সাধাৰণতে চুলি নাথাকে। কিন্তু ইয়াৰ বহুতো সম্ভাৱনা থাকিব পাৰে যে বহুতো প্ৰজাতিৰ ডাইনোসৰ আগতে চুলি আছিল। কি ঠিক নহ'ব পাৰে যিটোৰ সঠিক উত্তৰ এতিয়ালৈ কোনো মানুহে দিব নোৱাৰে। ফিনলেণ্ডত এটা প্ৰতিযোগিতা হয় আৰু এই প্ৰতিযোগিতাটোত যিবোৰ পুৰুষে অংশগ্ৰহণ কৰে সেই পুৰুষবোৰে নিজৰ পত্নীক কান্ধত উঠাই দৌৰিব লাগে আৰু এই ৰেচটোত জিকিলে পোৱা পুৰস্কাৰবিধ আপোনালোকে কি জানেনে? এই ৰেচটোত যিয়ে জিকে তাক তাৰ পত্নীৰ ওজনৰ সমান বিয়েৰ পুৰস্কাৰ হিচাপে দিয়ে। এতিয়া আপুনি হয়তো বহুতো ভয়ৰ লগত নিজৰ জীৱনটো জীয়াই আছে। মৃত্যু হোৱাৰ ভয়, আপোনাৰ ভৱিষ্যত কি হ'ব তেনেকুৱা বহুতো ভয়। কিন্তু যেতিয়া আপোনাৰ জন্ম হৈছিল তেতিয়া আপুনি জানেনে কেৱল তেতিয়া দুটা ভয়ৰ সৈতে আপুনি জন্ম লাভ কৰিছিল আৰু সেই দুটা ভয় হৈছে জোৰকৈ হোৱা শব্দ আৰু তললৈ পৰি যোৱাৰ ভয়। বাকী যিবোৰ ভয় এতিয়া আপোনাৰ সৃষ্টি হৈছে সেইবোৰ কেৱল আপুনি নিজে বনাই লৈছে নাইবা পৰিৱেশৰ সাপেক্ষে আপোনাৰ সৃষ্টি হৈছে। এই ল'ৰাজনৰ নাম হৈছে নং ইউহাই। নামটো দেখি ল'ৰাজনৰ ক'ত ঘৰ হ'ব নিশ্চয় গম পাইছে। এই ল'ৰাজনৰ ঘৰ দাহুৱা চাইনাত আৰু এই ল'ৰাজনৰ চকুটো নীলা, কিন্তু সাধাৰণ নীলাতকৈ ই অলপ বেলেগ হয় আৰু যদি তাৰ চকুৰ মণিত পোহৰ ৰিফ্লেক্ট কৰে তেতিয়া তাৰ চকুটো পাতল সেউজীয়া হৈ যায় আৰু এই ল'ৰাজনে আন্ধাৰত সাধাৰণ মানুহ এজনতকৈ বহুত স্পষ্টকৈ দেখা পায়। ADত এবাৰ গোটেই পৃথিৱীৰ আকাশত ডাৱৰীয়া মেঘৰ সৃষ্টি হৈছিল আৰু এই মেঘ এক বছৰলৈ আছিল যিয়ে সূৰ্যক এক বছৰলৈ ঢাকি ৰাখিছিল আৰু তাৰ কাৰণে সেই বছৰতে বহুতো বেমাৰ আৰু দুৰ্ভিক্ষত চাইনাৰ বহুতো অংশত 80% লোক আৰু ইউৰোপত মহামাৰীৰ বাবে 30% লোক মৰিছিল। আৰু এই ডাৱৰীয়া মেঘ কিয় সৃষ্টি হৈছিল কোনো আজিলৈকে কাৰণ নাজানে। বহুতো চিনেমা নাইবা অন্য ক'ৰবাত আপুনি দেখিছে চাগে সময় ৰখি যায় আৰু মানুহজনে এফালৰ পৰা বস্তুবোৰ সলনি কৰি যায়। কিন্তু এইটো কোনো প্ৰকাৰে সম্ভৱে নহয়, কিয়নো যদিও আপুনি কিবা কাৰণত সময় ৰখাই দিয়ে তেতিয়াও আপুনি যি কৰিম বুলি ভাবিছে তেতিয়াও একো কৰিব নোৱাৰিব, কিয়নো যেতিয়া সময় ৰখি যাব লাইটৰ ফটনবোৰো ফ্ৰিজ হৈ যাব যাৰ ফলত কোনো পোহৰ আপোনাৰ চকুত নপৰিব আৰু আপুনি তেতিয়া একো চাবলৈ সক্ষম নহ'ব। আপোনাৰ মোবাইল ফোনবোৰৰ কেমেৰাৰ মেগাপিক্সেল থাকে। এতিয়ালৈ 64, 108 মেগাপিক্সেল কেমেৰা কোম্পানীবোৰে লঞ্চ কৰিছে। কিন্তু আপুনি জানেনে যদি চকুটোক এটা ডিজিটেল কেমেৰা হিচাপে চাওঁ তেতিয়া আমাৰ চকুটো কিমান মেগাপিক্সেল হ'ব? যদি আমাৰ চকুটোক এটা ডিজিটেল কেমেৰা হিচাপে চাওঁ তেন্তে ই 576 মেগাপিক্সেল হ'ব। আৰু প্ৰং হৰ্ন এণ্টেলোপছ এবিধ এনেকুৱা জন্তু যাৰ 10x দৃষ্টি আছে আৰু এই জন্তুবিধে খালী চকুৰে শনি গ্ৰহত থকা ৰিংবোৰো দেখা পায়। যিবোৰ ডলফিন হয় আপোনালোকে জানেনে সেই ডলফিনে যেতিয়া টোপনি যায় তেতিয়া তাৰ আধা ব্ৰেইনটোৱে কাম কৰি থাকে। ডলফিনে শুলে তাৰ এটা চকু মুদিয়েহে শুৱে আৰু আন এটা চকু মেলিয়ে থাকে। যদি ডলফিনটোৰ গোটেই ব্ৰেইনটো টোপনি যায় আৰু দুইটা চকু মুদি শুই যায় তেতিয়া সেই ডলফিনটোৰ মৃত্যুও হ'ব পাৰে। আপুনি 1 মিনিটত প্ৰায় 10ৰ পৰা 20 বাৰ মান চকুটো ব্লিংক কৰে, কিন্তু মোবাইল কম্পিউটাৰ আদি চাই থাকিলে সেইটো কমি যায়। কিন্তু আপুনি জানেনে যিবোৰ কেঁচুৱা হয় সিহঁতে 1 মিনিটত মাত্ৰ এবাৰ নাইবা দুবাৰহে চকুটো ব্লিংক কৰে। আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। ভিডিঅ'টো আপোনাৰ প্ৰিয় বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব। এনেকুৱা ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব।